জীৱনে হহুৱাই, জীৱনে কন্দুৱাই, তথাপিও যি আছোঁ আমি। এই যে আশা, এই যে হেঁপাহ, এয়াই জীৱনৰ মাদকতা। বহু সময়ত জীৱনৰ যাতনাই আমাক পিহি থাকে সঁচা, কিন্তু জীৱনৰ প্ৰতি থকা মায়াই আমাক মুহিও থাকে। সেয়েহে হয়তো জীৱনৰ এই যাতনাৰ মাজতো আমি জীয়াই থাকিব বিচাৰোঁ, আশাবোৰ সপোনবোৰ বুকুত বান্ধি। আশা আছে বাবেই জীয়াই আছোঁ, আশাবোৰৰ বাবেই জীৱনটো ইমান সুন্দৰ, সেউজীয়া, ইমান জীপাল, ইমান সতেজ। আচলতে জীৱন সম্পৰ্কে আমাৰ সকলোৰে মতামতবোৰ বেলেগ বেলেগ, নহয়নে? কোনোজনৰ মতে জটিল অৰ্থবহ আৰু আন কোনোজনৰ মতে তেনেই সহজ। প্ৰকৃততে জীৱনটো অকল যাপনেই নহয়, জীৱনটো উদযাপন কৰিব লাগে। তেতিয়াহে জীৱনৰ প্ৰকৃত মাদকতা পোৱা যায়, জীৱনটো অৰ্থপূৰ্ণ আৰু উপভোগ্য হৈ উঠে। কোনোবাই মোক সুধিছিল, এই পৃথিৱীত যদি প্ৰেম নাথাকিলহেঁতেন? আচলতে পৃথিৱীৰ প্ৰতিজন মানুহেই প্ৰেমক পূজা কৰে। প্ৰতিজন মানুহৰ উশাহৰ স্পন্দনৰ নাম প্ৰেম। কাষত থকাবোৰক লৈ প্ৰেমেৰে জীৱনটো সজালে দুখকো সুখ বুলিব পাৰে। প্ৰেমে জীৱনক প্ৰতিদিনেই নতুন আশাৰ বতৰা দিব। আপুনি অনুভৱ কৰিব পাৰিব জীৱনৰ সেই মধুময় শিহৰণ। এদিন আপুনিও ক'ব তেতিয়া, জীৱন সঁচাই অনুপম। জীৱন সঁচাই অনুপম। প্ৰিয় শ্ৰোতা, জীৱনে আপোনাক কি দিলে? অথবা আপুনি জীৱনক ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন এইবোৰক নেওচি আপুনি আপোনাৰ জীৱনক কেনেকৈ সজাইছে? অথবা আপুনি কম বুলি ভবা কথাবোৰ ক'বলৈ যদি আজিও সং পোৱা নাই, এই সকলোবোৰ কথা চিঠি আকাৰে আমালৈ প্ৰেৰণ কৰিব পাৰে। আপোনাৰ অনুভৱ মেইল যোগে আমালৈ প্ৰেৰণ কৰক। আমাৰ মেইল আইডি হৈছে signingOnlineRadio@gmail.com। আপোনাৰ অনুভৱ আমাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰচাৰ কৰিম। তেনেহ'লে আপুনি পঠোৱা চিঠিসমূহ সৰি থাকিব চাইনিং অনলাইন ৰেডিঅ'ত। জীৱন বৰ অনুপম।